গুড মৰ্নিং এভৰিৱান নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু আমি ৰাতিপুৱাতে আহিছোঁ বজাৰলৈ বুলি। এতিয়া বাজিছে ৰাতিপুৱা 7টা। আজি দেখিছেনে ৰাতিপুৱাতে বজাৰ বহিলেই, আনকালে বাৰু ইমান সময়ত নবহে। আজি বহিছে কাৰণ আজি উৰুকা হয় আৰু সকলোৱে নিজৰ নিজৰ ভাগে বজাৰ কৰিবলৈ ওলাই আহিছে, কাৰণ ৰাতিলৈকে সকলোৱে মিলিজুলি ভোজ খাব। কোনোবা ঠাইত বাৰু দিনতো খায়, আমাৰ এইফালে বাৰু আমি ৰাতিয়ে খাওঁ। সেইকাৰণে আমি এতিয়া বজাৰ কৰিব আহিলোঁ আৰু আমি উৰুকাৰ দিনটো কেনেকৈ পাৰ কৰোঁ ভিডিঅ'টোত দেখুৱাম, শেষলৈকে চাই থাকিব। এতিয়া বজাৰখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। বজাৰৰ পৰা ঘৰ আহি পালোঁ আৰু এইখিনি হৈছে পিঠা, হাজবেণ্ডৰ অফিচলৈ দি পঠিয়াইছোঁ। আজি উৰুকা যদিও অফিচ খোলা, কাইলৈহে বন্ধটো দিছে। বিহু বিহু লাগি গৈছে নেকি? পুৰা ট্ৰেডিশ্যনেল নেকি? আজি উৰুকাৰ দিনা পিঠা চিঠা ঢেৰ ওলাব নেকি? তুমি ঘৰতেতো আছা? গামোচা চামোচা আহি লোৱা। এতিয়া অলপ ৰাতিৰ কাৰণে যা যোগাৰ কৰি থৈছোঁ, মানে যোনখিনি মই বনাম সেইখিনি ধুই মেলি আজৰি কৰি থৈছোঁ। বাকীবোৰ বস্তু বাৰু বেলেগ বেলেগ ঘৰৰ মানুহে বনাব। যোনখিনি মোৰ ভাগত পৰিছে, মানে যোনখিনি মই বনাম সেইখিনি মই অলপ চাফ চিকুণ কৰি আজৰি কৰি থৈছোঁ। সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো দিওঁতে বিহু শেষে হ'ব বাৰু। আৰু আজি হৈছে উৰুকা। ৰাতিপুৱা বজাৰ চজাৰ কৰি আহিলোঁ অলপমান, তাৰপিছত আৰু ৰাতিৰ কাৰণে যা যোগাৰ অলপ কৰি থলোঁ আৰু ভাত পানী খাই মেলি অলপ আগত আজৰি হৈছোঁ। ভাত পানী খাই আকৌ অকণমান ওচৰতে ওলাই গ'লোঁ, তাৰপিছত এতিয়া আহিহে ভিডিঅ'টো বনাইছোঁহি আৰু। তাৰ মাজতে পাৰ্চেল কেইটামানো আহিল, খুলি চাবলৈ সময় হোৱা নাই, মানে এটা চালোঁ, বাকীকেইটা খুলিবলৈ আছেই। চবৰে এনেকুৱাই হয় চাগে, বিহু চিহু বা কিবা এনেকুৱা অকেজন থাকিলে চব পুৰা দিনটো বিজি আৰু আজি বতৰটো কিবা ডাৱৰীয়া কৰি আছে, সেইকাৰণে বৰষুণ দিব বুলি টেনশ্যনো হৈ আছে। মানে বিহু দিনা আৰু ভিতৰত বনাই মেলি খাবলৈ ভাল নালাগে, বাহিৰতে চবে মিলি বনাই মেলি ফূৰ্তি কৰি খাইহে ভাল লাগে। সেইকাৰণে বৰষুণ নিদিলে হয় আৰু সেইটোৱে ভাবি আছোঁ। কোনোবা জেগাত দিনতে খাই নেকি, আমাৰ ইয়াত কিন্তু আমি ৰাতিয়ে খাওঁ আৰু সেইকাৰণে বৰষুণ নিদিলে হয় আৰু আজি। আৰু এতিয়া পাৰ্চেলকেইটা খোলোঁগৈ। নতুন কিবা এটা বস্তু আহিলে বুলি ক'লে চাওঁ লাগিয়ে থাকে, কিন্তু আজি একেবাৰে সময় পোৱা নাই, সেইকাৰণে চাবও পৰা নাই। কি আহিলে চাম আৰু। এইটো আহিলে, এনেকুৱা এটা আছিলে আগত, ইয়াতকৈ অকণমান চাইজটো ডাঙৰ আছিল, সেইটো আকৌ মোৰ হাতটো লাগি ভাগি থাকিল। এতিয়া এইটো অৰ্ডাৰ দিলোঁ, এইটো আকৌ চাইজটো সৰু আহিল আগৰটোতকৈ। এইখন টেবুলতে আছিল, এইখিনি ভৰাই থৈছিলোঁ, এতিয়া আকৌ ভৰাই থওঁ আৰু। সেই নোসোমাইছে দেখোন, কিবা বেকা বেকিহে হ'ল নেকি। তো সেনেকৈ থৈ দিছোঁ, কেনেকুৱা লাগিছে জনাব। এনেকৈ থ'লে ভাল লাগিছে নেকি বেছি। এতিয়া এইটো খুলি চাওঁ, এইটো বা কি হৈ আহিছে ঠিক নাই। এইটো যোনটো কাজিৰঙাৰ পৰা আনিছিলোঁ, সেইটোত ভৰাবৰ কাৰণে আনিছিলোঁ। এতিয়া দেখিছোঁ মানে কিবা অদ্ভুতহে লাগিছে দেখিবলৈ। এনেকুৱা আৰু এসোপামান দিব লাগিব, তেতিয়াহে হ'বগৈ চাগে। বস্তুবোৰ আনিলে এবাৰতে নহ'লে কিবা ভাল নালাগে, আকৌ এইবোৰ ৰিটাৰ্ণ কৰা মেলা। আৰু এইটো এটা পাৰ্চ আনিছিলোঁ, এইটো ভালে আহিছে বাৰু। কি বনি আছে? চিকেন কাৰী। এইটো নেকি?
মাছ কিহৰ লগত বনাইছে এই ফুলকবি মটৰ আৰু আলু মজা মজা লেজেণ্ডাৰী কুক এতিয়া প্ৰথম ড্ৰাই ফ্ৰাই নহয় জানো এইটো কি মাছ বুলি কৈছিলে আপুনি শিলঘৰীয়া শীতলৰ জোল বনাম শিলঘৰীয়া ফ্ৰাইহে কৈছে শীতলৰ জোল মিঠা হাঁহিটিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম খাই আছা তুমি বনাই আছো গাহৰি ড্ৰাই ফ্ৰাই এইটো পুৰা গাহৰি অঁ চৰি পুৰা গাহৰি এইটো মেইন গাহৰিটো মেইন না লগত হয় হ'ব এটাই হ'ব দিয়ক হৈ যাব কাটি দিয়ক লগ বাতি দিয়া পিঁয়াজ দি খোৱাহে কথা এতিয়া ঐ কোমলকৈ বাঁহৰে লেকেচি গানতো নে পৰা ছোৱালী এনেকৈয়ে সকলোৱে মিলি জুলি হাঁহি ফূৰ্তি কৰি আজি আমি উৰুকাৰ নিশাটো পাৰ কৰিলোঁ আৰু এইখিনি হৈছে পিছদিনাৰ বিহুদিনাৰ ভিডিঅ' ৰাতিপুৱা চাহ জলপান খোৱাৰ যা যোগাৰ কৰিছোঁ সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা সকলো ভালেই থাকক আজিলৈ আহিছোঁ বাই বাই